আৰে পইচা এনেকেই মেলি থৈছে যে। ৰাতিপুৱাই উঠি জল বল আৰু বুট খোৱাৰ পৰম্পৰাটো সামৰি গম পালো যে মা আৰু দেউতা বোলে যায় সকাম খাবলৈ। মা গৈছে বেলেগ এখন সকাম খাবলৈ, দেউতা গৈছে থবলৈ, আৰু অলপ পিছতকে দেউতাও ওলাই গৈছে। ময়ো কিবা এটা খাই গ'লো কলেজলৈ। কলেজ গৈ মই ভাবিলো যে কলেজৰ এই পুখুৰীটো ইমান চাফা, কিন্তু এই পুখুৰীটোত কিয় ইমান মেটেকা? কোনোবাই যদি ক'ব বিচাৰা কমেণ্ট ছেকশ্যনত কৈ দিবা। তাৰপিছত আকৌ আমাৰ শৰ্মা ছাৰৰ কাম এটা আছিল বেংকত। মই কিয় গ'লো মানে কেতিয়াবা বতৰটো চাই বেংক, ATM আৰু বিশাল মেগা মাৰ্টত সোমাই দিব লাগে, লাগিলে তোমাৰ একো কামেই নাথাকে। বেংকতে মই লক্ষ্য কৰিলোতো দেৱশিশুক বেংকত আহি ফূৰ্তি কৰিছে। অলপ ডাঙৰ হৈ লওক, যেতিয়া নিজৰ পইচাকেইটা উলিয়াবলৈ এনেকৈ লাইন পাতিব লাগিব তেতিয়া সি গম পাব। অলপ দেৰিৰ পিছত গৃহত উপস্থিত হৈ ভগৱানৰ নাম লৈ প্ৰসাদমুঠি গ্ৰহণ কৰি লগতে আছিল ৰসগোল্লা আৰু চিংৰাৰ জুতি। ইমানখিনি হেল্থি বস্তু খাই মই গ'লো ফুলাবলৈ অলপ বডি। বেবি প্ৰথমতে নটটো টানিলো, পিছত এটা হাতে মাৰিলো, অলপ পিছত দুটা হাতে মাৰিলো। বহুত ভাগৰ লাগিছে, আজিলৈ সামৰো। ঘৰ আহি দেখো যে মায়ে পায়স বনাইছে। দেউতাক পানী এগিলাচ দিব যাওঁতে গম পালো যে মায়ে বোলে দেউতাৰ পেণ্টটো ধুই দিলে, সেইকাৰণে চব পইচা তিতি গৈছে, সেইকাৰণে দেউতাই মেলি থৈছে। পায়স আহি মোৰ চকুৰ আগত পালেহি। মই খাওঁ, আপোনালোকক খুৱাব নোৱাৰো। ছাবস্ক্ৰাইব কৰিলে খুৱাই দিম।